हेलो गाइज मैं अकलैके गोपीदाव कृष्ण ब्लग तरफर मैं नमस्कार जानाइছোঁ और आज मैं बहुत सुखी अनुभव करिছোঁ जेहेतु आज सम्पूर्ण मोर 1K सब्सक्राइबार सम्पूर्ण होइছে और एकमात्र आपनलोকৰ आशीर्वाद और मरমৰ বাবে और ये आगुৱাই যোৱাত मोर बहुत दीघलीয়া एक रास्ता আছে এই ৰাস্তাত সহায় কৰিব কেৱল আপোনালোকে আৰু আপোনালোকৰ এই সহায়ক কেতিয়াও মই পাহৰিব নোৱাৰিম গতিকে মই আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলটো আগলৈ আগুৱাই লৈ যোৱাত যথেষ্ট মোক সহায় কৰিব আৰু তাৰ বাবে সকলোলৈকে মোৰ চিৰকৃতজ্ঞ হৈ ৰ'ব আৰু মই সকলোকে প্ৰণাম জনাইছোঁ সেৱা জনাইছোঁ আপোনালোকৰ মই একমাত্ৰ মৰমৰ বাবে একমাত্ৰ আপোনালোকৰ आशीर्वादर भावे आज इमानखिनि रास्ता मैं आगुवाई যাব বিচাৰিছোঁ आगुवाई যাব পাৰিছোঁ এয়ে মোৰ আজি সম্পূৰ্ণ 1K সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে কিন্তু ইয়াতে এটা কথা আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ মোৰ যেহেতু সাবস্ক্ৰাইবাৰটো সম্পূৰ্ণ হ'লেও মোৰ এতিয়াও ভিউজ যিটো ৱাচ বুলি কয় যিটো চোৱা মানুহৰ যিটো মোৰ কণ্টেণ্টবিলাকক চোৱা এতিয়াও মোৰ বহুত এটা দীঘলীয়া এটা সংগ্ৰাম আছে जेहेतु मोक 4000 वाच लागिब चुआ मानुहक लागिब 4000 घंटा चुआ मानुहक लागिब किन्तु सम्पूर्ण ये 4000 घंटा एतियाলৈকে मोर अतिक्रम हुआ ना गतिके मैं आपलोকক बहुत मरमेरे और बहुत मैं अंतरेरे आपलोকক अनुरोध जनाइছোঁ जे आपलोके मोक ये 4000 घंटा चुआत मोक सहाय करक और সেই 4000 घंटा जेतिया मोक आपलोके चाই পেলাই मोक सहाय কৰিব তেতিয়া মই লাহে লাহে मैं ये चेनेलটো मोर डेभलप कर और मोक अंततः कोनोबा নহয় कोनोबा एजनक मोर सहाय करार एटा मोर सुযোগ এটা আহিব एटु मोर एटा समाज सेवार मोर যথেষ্টখিনি হেঁপাহ আছে কিবা এটা কৰি পেলাই মানুহক কিবা এটা কৰিব বিচাৰোঁ সেই ৰাস্তাত মোৰ এটা দীঘলীয়া সংগ্ৰাম আছে সেইকাৰণে মই এই কণ্টেণ্টবিলাক বনাওঁ আৰু সেই যিটো দীঘলীয়া মোৰ সংগ্ৰামৰ ৰাস্তাত একমাত্ৰ মোৰ ভৰসা আৰু আহক হিচাপে আপোনালোকে প্ৰিয় দিব আৰু মোক সহায় কৰি যাব তাকে মই আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ এটা কথা মই ইয়াতে ক'ব লাগিব পুৰণা যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে তেখেতসকলে হেল্ল' বুলি ক'লে ইহঁতৰ $1 million 1 million ভিউৱাৰ্ছ 1000 ছাবস্ক্ৰাইবাৰ এনেকৈ আহি যায় কিন্তু আমাৰ নিচিনা সৰু সৰু যিটো ইউটিউবাৰ বহুত কষ্ট কৰি যদিও আমি কণ্টেণ্টবিলাক বনাওঁ কিন্তু আমাৰ কণ্টেণ্টবিলাক मैक्सिमाम मिनिमाम এটা 200 300 400 পৰা চোৱা মানুহ আমি মই দেখিবলৈ পোৱা নাই এতিয়া মোৰ প্ৰায় 4 বছৰ অতিক্ৰম হৈছে 4 বছৰ মাত্ৰ মই 1000 সাবস্ক্ৰাইবাৰ পাইছোঁ আৰু বহুত কষ্ট কৰি মই এই 1000 সাবস্ক্ৰাইবাৰটো পাবলৈ সক্ষম হৈছোঁ যিসকলে মোক সাবস্ক্ৰাইব কৰি পেলাই সহায় কৰিছে গতিকে মই আজি সুখী হৈছোঁ আৰু মই অনুৰোধ জনাইছোঁ বেলেগ ইউটিউবাৰৰ দৰে আমিও এটা ৰাইজক সহায় কৰাৰ এটা মানসিকতাটো নিশ্চয় আমাৰ সন্তোষ আছে আমি আৰু সহায় কৰিব পাৰিম ভৱিষ্যতলৈকে গতিকে আপোনালোকে সহায় কৰক এই ৰাস্তাত মোৰ সংগ্ৰামৰ যিটো পথ তাত সফল হোৱাত আপোনালোকে একমাত্ৰ আপোনালোকে মোৰ এটা হাতিয়াৰ হ'ব গতিকে মই অনুৰোধ জনাইছোঁ আপোনালোকে মোক সহায় কৰক আৰু মই যদি মিলিয়ন হিচাপে যদি মই সাবস্ক্রাইবার বা ওয়াচ হিসাবে মই ভিউয়ার্স পাই যাওঁ তেতিয়াহ'লে নিশ্চয় কিবা এটা ইনকাম আহিব এই ইনকাম সোর্সৰ দ্বাৰা যদি কোনো মানুহে কোনোবা এজনক মই সহায় কৰাৰ এটা সুবিধা এটা পাম নমস্কাৰ মই সকলোকে শেষত সেৱা জনাইছোঁ আৰু সকলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু চাই দিব আৰু সকলোকে লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ কমেণ্ট কৰি দিবলৈ আপোনালোকে নাপাহৰিব গতিকে প্ৰথমে মোৰ চেনেলটোলৈ আহি পেলাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ সকলোকে অসমবাসী মই আপোনালোকৰ ওপৰত চিৰদিনৰ বাবে কৃতজ্ঞ হৈ ৰ'ম ধন্যবাদ।